আপোনালোকৰ বাবে এক ব্ৰেকিং নিউজ মই লৈ আনিছোঁ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এক সিদ্ধান্ত লয় যে যিসকল প্ৰাপ্তবয়স্ক লোক তেওঁলোকে নাপায় আধাৰ কাৰ্ড এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কি কৈছিল তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আমি ইতিমধ্যে জনাইছো আধাৰ কাৰ্ড লোৱাৰ প্ৰাপ্তবয়স্ক লোকসকলে আৰু প্ৰয়োজনীয়তা নাই প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে আধাৰ কাৰ্ডৰ বাবে আৰু তেওঁলোকে এতিয়াৰ পৰা আবেদন কৰিব নোৱাৰিব শেহতীয়াকৈ এই ঘোষণা ইতিমধ্যে কৰা হৈছে আৰু কেৱল জিলা আয়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড দিব পাৰিব শিশুৰ বাবেহে আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সকলো চালিজাৰি প্ৰাপ্তবয়স্ক লোকক আধাৰ দিব পাৰিব জিলা আয়ুক্তই এই ক্ষেত্ৰত অচিৰে অসমত নতুন নিয়ম লৈ অনা হ'ব বিদেশী লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰক সকলো চালিজাৰি চাই প্ৰাপ্তবয়স্ক লোকক আধাৰ দিয়া হ'ব জিলা আয়ুক্তৰ কৰ্তৃত্ব অবিহনে বন্ধ হৈ পৰিব আধাৰ পোৱাৰ ৰাস্তা আৰু আধাৰ ভোটাৰ কাৰ্ডৰ বাবে প্ৰয়োজন হ'ব এতিয়াৰে পৰা জন্মৰ প্ৰমাণ পত্ৰ বাৰ্থ চাৰ্টিফিকেট প্ৰমাণ হিচাপে ল'ব তেওঁলোকে আৰু এতিয়া আধাৰ লোৱাৰ প্ৰয়োজন নাই বিশেষকৈ প্ৰাপ্তবয়স্ক লোকসকলে কিন্তু শিশুৰ বাবে আপোনালোকে পূৰ্বৰ দৰে আবেদন কৰিব পাৰে কিন্তু আধাৰ প্ৰাপ্তবয়স্ক লোকে নাপাব ৰাজ্য চৰকাৰে এই সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছে তেওঁলোকে কেৱল জিলা আয়ুক্তৰ দ্বাৰাহে প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ লাভ কৰিব সকলো চালিজাৰি চাই প্ৰাপ্তবয়স্ক লোকক এই আধাৰ যোগান ধৰা হ'ব কেৱল জিলা আয়ুক্তহে কিন্তু এই কাম কৰিব পাৰিব আন কোনেও নোৱাৰে শিশুৰ বাবেহে আবেদন কৰিব পাৰিব মাত্ৰ আধাৰ কাৰ্ডৰ বাবে আপোনালোকে সকলো চালিজাৰি চাই প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড জিলা আয়ুক্তৰ তৰফৰ পৰা দিয়া হ'ব আৰু প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত যি ইতিমধ্যে সিদ্ধান্তত উপনীত হৈছে আৰু অচিৰে অসমত এই নতুন নিয়ম লৈ অনা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে আৰু বিদেশী লোকে যাতে আধাৰ নাপায় তাৰ বাবে আচলতে সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে কি কৈছিলে জিলা আয়ুক্তৰ কৰ্তৃত্ব অবিহনে আধাৰ পোৱাৰ যি ৰাস্তা যিহেতু বন্ধ হৈ পৰিব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে সাংবাদিকৰ সন্মুখত আধাৰ বা ভোটাৰ কাৰ্ডৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ এতিয়াৰে পৰা অত্যন্তই প্ৰয়োজন হৈ পৰিব অত্যাৱশ্যকীয় হৈ পৰিব গতিকে আধাৰ কাৰ্ড কিন্তু প্ৰাপ্তবয়স্ক লোকসকলে নললেও হ'ব তেওঁ কি কৈছিলে আচলতে সাংবাদিকৰ সন্মুখত সেই মন্তব্য আমাৰ হাতত আছে আগবঢ়াইছোঁ আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছোঁ কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলোঁ যে আধাৰ অসমত বহু বছৰ হৈ গ'ল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায় এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেণ্ট হ'ব আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি
জন্মৰ প্ৰমাণপত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ, 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্মপত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণপত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জন্মৰ প্ৰমাণপত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি সৰাজ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।